পৰাশ গোস্বামী মোৰ ইউটিউব চেনেল হজাই পৰাশ ভাইক সকলোকে স্বাগতম জনাইছোঁ। মই বৰ্তমান ডিমা হাছাও জিলাৰ পানীমূৰ ৱাটাৰফললৈ আহিছোঁ, পানীমূৰ জলপ্ৰপাতলৈ। আপোনালোকক ইয়াৰ ভিজুৱেলবিলাক দেখাম, আপোনালোকে ইয়াৰ ভিডিঅ'টো সম্পূৰ্ণভাৱে চাই থাকিব শেষলৈ। বন্ধুসকল, আমি যিহেতু হোজাইৰ পৰা 3মান বজাত আহিছিলোঁ ঘৰৰ পৰা, তো ডিমা হাছাও সোমাওঁতে কিছু পলম হ'ল। তো ৰাস্তাবোৰ ইমান ভাল নহয়, ৰাস্তা বনাই থকা হৈছে। তো যেতিয়া ৰাস্তা কমপ্লিট হ'ব তেতিয়া আমাৰ হজাইৰ পৰা বা হজাইৰ পৰা যিকোনো ঠাইৰ পৰা এই ডিমা হাছাও ডিষ্ট্ৰিক্ট পানীমূৰ ৱাটাৰফললৈ আহোঁতে বৰ বেছি সময় নালাগে। তো ভিডিঅ'টো আপোনালোকে শেষলৈ চাই থাকিব। মই ইয়াৰ হেৰিবিলাক দেখাই থাকিম, পানীমূৰ ৱাটাৰফল দেখাম, এই প্ৰাকৃতিক সৌন্দৰ্যবোৰ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। এটা মন্দিৰ আছে, এইটো মোৰ মতে সম্ভৱ শিৱ মন্দিৰ চাগে, বা আহত গছ। লক্ষ্য চেনেলে এয়া মোৰ দাদা নেত্ৰ কমল শৰ্মা। তেখেত আপোনালোকে যোৱাটো ভিডিঅ'তে কৈছিলোঁ, তেখেত এজন পেছাত সাংবাদিকতা কৰি আছে। এই আমাৰ দাদা যি আমাক আজি এই জেগাটোলৈ লৈ আহিছে, আমাৰ নেত্ৰ কমল শৰ্মা। কেনেকুৱা লাগিছে আহি পেলাই পানীমূৰলৈ? হয়, তো মানুহক কি ক'ব বিচাৰে জেগাডোখৰ বিষয়ে? পৰিৱেশ আৰু একদম নেচাৰেল বিউটি ইয়াত বিৰাজমান হৈ আছে, আৰু এনেকুৱা এটা সুন্দৰ প্ৰাকৃতিক সৌন্দৰ্য, আৰু ইয়াৰ উপভোগ কৰাটো খুব ভাল। গতিকে সকলো আহক, আৰু নিৰাপদ স্থলী আৰু বিভিন্ন ধৰণৰ জংগল ট্ৰেকিঙৰ ফেচিলিটি আছে ইয়াত, আৰু পাৰ্কিঙৰ ফেচিলিটি আছে, আৰু খোৱা বোৱা খাদ্য সামগ্ৰী পোৱাৰো ইয়াত দোকান বজাৰ আছে, আৰু খুব ডিচিপ্লিন, খুব চাফ চিকুণ, আৰু বিভিন্ন ধৰণৰ ইয়াৰ বিভিন্ন প্ৰান্তৰ পৰা ইয়ালৈ লোক আহে পিকনিক খোৱাৰো, বিভিন্ন ধৰণৰ বনভোজস্থলীও আহে, ক্ষমা কৰিব, বনভোজ খোৱাৰ পাৰ্টিবোৰো আহে, আৰু বিভিন্ন ধৰণৰ ইয়াত এটা সুন্দৰ এটা সেউজীয়া এটা পৰিৱেশৰ মাজত ইয়াত উপভোগ কৰিব পাৰি। গতিকে সকলো আহক, আৰু এবাৰ হ'লেও এই পানীমূৰ আহি দৰ্শন কৰি যাওক। মই পৰাশ গোস্বামীয়ে হজাই পৰাশ ভাই ইউটিউব চেনেলৰ তৰফৰ পৰা ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা, আৰু লগতে অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা আৰু মৰম যাচিলোঁ। এই নতুন বছৰটোৱে সকলো জীৱনলৈ সুখ শান্তি আৰু সমৃদ্ধি আহে যাতে, আৰু সুস্বাস্থ্য কামনা কৰিলোঁ। ধন্যবাদ। জেগাডোখৰলৈ আহি মোৰ যিহেতু ভাল লাগিছে, আমাৰ দাদাই লৈ আহিছে, চ' পদ্মকান্ত দাক সুধিব বিচাৰিছে, দাদা কেনেকুৱা লাগিছে আপোনাৰ জেগাডোখৰলৈ আহি? ভালে লাগিছে, এনেকুৱা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিছোঁ। এই জেগাটোৰ নাম কি ক'লে? পানীমূৰ বুলি কয়। ডিমা হাছাও ডিষ্ট্ৰিক্টত হয়, আৰু লগতে আৰু আহ্বান কৰিছোঁ সকলোক এই জেগাটোলৈ আহক, এই প্ৰাকৃতিক সৌন্দৰ্যটো উপভোগ কৰক। আৰু অদূৰ ভৱিষ্যত থাকিল, আমাৰ অকণমান অহা দেৰি হ'ল, সেইটো কাৰণে আমি আৰু সোনকালে আহিব লাগিছিল, 10মান বজাতে আহিব লাগিছিল। হয়, গতিকে হয়তো ভৱিষ্যতে আকৌ অহাৰ এটা মানস কৰিম। কথা ক'বলৈ বিচাৰোঁ, পানীমূৰ ৱাটাৰফল আপোনালোকে আহক, চাওক। জাষ্ট ইয়াত লেতেৰা কৰি থৈ নাযাব। কিছুমানে কি কৰে, খাই কৰি লৈ ইয়াত পেকেট চেকেট যিকোনো বস্তু পেলাই থৈ যায়, এইখিনি নথব, এইখিনি ধুনীয়াকৈ পেকিং চেকিং কৰি ডাষ্টবিন আছে, ডাষ্টবিনত ৰাখক। যিহেতু এইখিনি অসমখন আমাৰেই, এই পানীমূৰ ৱাটাৰফলটো আমাৰেই হয়, আমাৰে এটা সম্পত্তি। তো এইখিনি বস্তু আমি ভালে কুশলে ৰাখিব লাগিব, যিহেতু ভালে কুশলে থাকিলে ইয়াত মানুহৰ পৰ্যটনসমূহ আহিব চাবলৈ। তো অসমৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা, প্ৰান্তৰ পৰা এই মানুহবোৰ ইয়াত আহিব চাবলৈ। তো তেতিয়া আমাৰো এটা গৌৰৱ হয় যে অসমৰ ডিমা হাছাও জিলাত পানীমূৰ ৱাটাৰফল নামৰ ইমান ধুনীয়া জেগা এডোখৰ আছে। আছোঁ মানে য'ৰ পৰা পানীটো আহিছে, আৰু তো আমি আপোনালোকক দেখাই আছোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈ। শব্দৰ শুনিবলৈ পাইছে, কুলু কুলু শব্দ, কিমান ধুনীয়া লাগে। ইয়াত আহিলে আপোনালোকে ভিডিঅ'টো চাই যিখিনি মানে অনুভৱ কৰিব, ইয়ালৈ আহি পেলাই আপোনালোকে আৰু ভাল লাগিব। আমি যাবগৈ লাগিব, কেতিয়াৰ পৰা যাবলৈ মন যোৱা নাই, মানে ইয়াৰ যিটো শব্দ তো বহুত ভাল লাগিছে। এটা বহুত ধুনীয়া ঠাণ্ডা হাৱা এটা মাৰি আছে, গা ধুবলৈ মন গৈছিলে, কিন্তু সময়টো বহুত বেয়া
বেয়া হ'ল আৰু এতিয়া যিহেতু 5টাই বাজিব আমি এটা গাঁৱলৈ বিচাৰিছোঁ শেষত কওঁ আপোনালোকে যদি ওচৰৰে হয় পানীমূৰলৈ আহিব পানীমূৰ আহি বহুত ভাল লাগে তো আহিলে অলপ সময় লৈ আহিছে তো ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পালে ভিডিঅ'টো প্লিজ লাইক কৰিব যোনটো চাই আছে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাৰিব আৰু ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰিব শেষত পুনৰবাৰ নতুন বছৰৰ শুভেচ্ছা জনালোঁ অসমীয়া আৰু লগতে ৰঙালী বিহু হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ জয় আই অসম বন্ধু বান্ধৱীসকল ভিডিঅ'টো কৰাত কিছু ভুল ভ্ৰান্তি হ'ব পাৰে ভুলখিনি নিজৰ বুলি মাৰ্জনা কৰিব Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left.